तुमको टिंकू आ टिंकू भात बाइसो आ पानी भराबी आ सब काम मये কৰিব লাগে ৰাতিপুৱাৰ পৰা কাম 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 ভাতে বনাম নে কাহি বাটিয়ে ধুম নে ঘৰে সফা কৰিম নে কুকুৰে সামনে ছাগলীয়ে সাম হা কুকুৰা হুপাটো আছেই দানা দিব হলগৈ এ বাপেক পুতেক জন্তুখিনিৰ মাজত ধৰিবই পৰা নাই কোন মানুহ কোন জন্তু হেৰি শুনিছানে নে মোবাইলতে টিপি আছে এই মানুহজনীৰ পৰা যে জীৱনত শান্তি নাইকিয়া হ'ল আৰু ৰাতিপুৱা ওলালেই নহয় মাত খায় গৈছো ললিতা গৈছো ভাত বাঢ়িলাই নেকি এইবোৰক মনে নকলে নহয় নহয় আকৌ মহাভাৰতহে হ'ব হে নতুন ডাইনিংখনলৈ যাওক ইয়াত আহিব নালাগে মই গৈ আছো মগজ বুদ্ধি বুলি ক'বলৈ গ'লে শূন্য মূৰত একো নাই আলু গুটি সব কাম ময়ে কৰিব লাগে এবাৰ দিৱালী আগত ফেচিয়েল এটা কৰাই ল'ব লাগিব তেতিয়া মোৰ মুখখন আৰু জিলিকিব তেতিয়াহে আকৌ ফটকা ফুটিলে মোৰ মুখখন জিলিকি উঠিব তই মোবাইল চাই আছ তোক যে মই অথনিৰ পৰা যে ডিঙি ফালি ফালি যে চিঞৰি আছো তই মোবাইলটোকে চাই থাক খাই পেলাই দিম মোবাইল চোবাইল চব মোৰ কেমেৰাটোত মা ওলাইছে যে মা কথা কৈছেচোন কেমেৰাটোৰ পৰা ফুটা চুটা পোৱা নাইতো তোৰ মাথাটো যে ইমানে নাইকিয়া হ'ল বুলি মই ভবাই নাছিলো অথনিৰ পৰা যে চিঞৰি আছিলো শুনি নেপালি হে মোবাইলডাল চাই চাই মাথা নাইকিয়া হৈ থৈ দিলি এইবোৰ বাপেক চাই পুতেক চব একে হ'ল দিনটো মোবাইলৰ বাদে একো চিনি নাপায় তাহাঁতি মই অকলে কামখিনি কৰি থাকিব লাগে তাহাঁতি আৰামত মোবাইল টিপি থাকিব এচি চলাই চলাই মোক জোকাই নলবি বুলি কিমান বাৰ ক'ব লাগে তহঁতক হা ভাত খাবিগৈ বল ললিতা বিৰাট মজা আছিলে দেই গাহৰিখিনি হেৰি শুনিছে ভূমিকম্প আহিছে নেকি ভূমিকম্প বাজে নেকি আমাৰ ঘৰৰ ওপৰতে পৰিছে বলক 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 এখন কি পৰিলেহি আমাৰ বাৰীত এখন হেলিকপ্টাৰ আমাৰ বাৰীত কেনেকৈ পৰিলেহি দাদা বাইদেউ সেই কথা এটা হ'ল নহয় আপোনালোকে বেয়া চাই নাপাব আৰু দেই তাৰমানে হেলিকপ্টাৰখনৰ তেলখিনি শেষ হৈ থাকিলে আকৌ কি কৰোঁ কি নকৰোঁকৈ আপোনালোকৰ বাৰীখন দেখিলোঁ ইমান ডাঙৰ সেইটো কাৰণে ইয়াতে নমাই দিলোহি হেলিকপ্টাৰ কি তেলে চলাই নেকি মই আকৌ কেৰাচিন তেলেদি চলাই বুলিহে গম পাওঁ দাদা সেইবোৰ বাদ দিয়কচোন আপুনি মোক এটা ডাঙৰ সহায় কৰকচোন মই হেলিকপ্টাৰ চলাবলৈ নাজানো নহয় মই সহায় কৰিব নোৱাৰো দেই মোৰ পৰা সহায় নিবিচাৰিব নহ'ব এই ৰ'বচোন প্ৰথমে ভিতৰলৈ বলক না বৰ ৰ'দ হৈছে বলকচোন বলক কথা এটা আছে আপদিয়া সব একেটাই মোক জুইছিলে আকৌ তইও আহিবলৈ লৈছ আমাৰ ঘৰৰ ভিতৰত ইহঁতে কি হৈ ৰহা হে अरे बिमल भाई कोई हमें भी तो बताओ मूर्ख सब चुप थाक नो मैम नहीं मतलब मेरी बात सुनिए ना आप लोग के लिए ना एक बहुत बड़ा सरप्राइज है थोड़ा सा इंतजार कीजिए यहाँ पे क्या एक सिंग वाला गेंदा मिलता है क्या এইটো মুকে কোৱা নাই তো কাক গেন্দা ক'বলৈ আহিলি হে তই মোৰ ঘৰৰ বাৰীত ৰখি মেলি মুকে গেন্দা বুলি ক'বলৈ আহিছ তই কোন হয় তই এইটো মদাহি হ'বলা মাত খাই শুনিছো মদ খাই খাই নিচিনাহে লাগিছে এইবোৰ বাদ দিয়ক না আপোনালোক বলক না ভিতৰত একদম ইমাৰ্জেঞ্চি কথা এটা আছে আপোনালোকৰ কাৰণেও এটা ছাৰপ্ৰাইজ আছে আৰে মা আমাৰ ঘৰত আহি আমাকে ছাৰপ্ৰাইজ দিব কি আছিলে তোৰ নামটো বিমল কয় এবাৰ কি কৰিব লাগে মানে কথাটো এনেকুৱা আপোনালোককতো যিহেতু মই ক'লোৱেই যে তেল শেষ হ'ল সেইবাবে আপোনালোকৰ ঘৰৰ বাৰীতে মই লেণ্ড কৰিবলগীয়া হ'ল এইকেইটা হ'ল ফৰেনাৰ সিহঁতক মই গোটেই অসমখন ফুৰাম বুলি লৈ আনিলোঁ তাহাঁতি অসমীয়া একো বুজি নাপায় হিন্দী এটা দুটা যেনেকৈ থুকাথুকিকৈ কয় আৰু তাৰপৰা মই কি বালটো ক'ম মই এতিয়া সিহঁতক বুবক বনাই মেলি কৈ থৈ দিম যে আপোনালোকৰ ল'ৰাটো বাৰ্থডে আছে সেইকাৰণে আমি ইয়াত আৰু বাৰ্থডে খাবলৈ উইচ কৰিবলৈ আহিলোঁ আৰু এতিয়া আপোনালোকে যেনে তেনে কিবা কিবিখন কৰি মেলি 2000 টকা এটা খৰচ কৰি মেলি কিবা কিবি আৰু খুৱাই মেলি আৰু মানে কৈ দিয়ক আৰু যে এয়া আমাৰ আছামিজ ডিছ অসমত এইবোৰে পোৱা যায় বুলি কৈ দিয়ক 2000 টকাটো বাপৰা দিব হা আৰে বাইদেউ মোৰ কথাটোতো শুনি লওক তাৰ বদলি আপোনালোকক মই 30,000 টকা ফ্ৰী ট্ৰিপ এটা দিম গোটেই অসমখন নালাগে গোটেই ইণ্ডিয়া ফুৰাই দিম আপোনালোকৰ পৰিয়ালটো ললিতা
অফাৰটো কিন্তু বেয়া নহয় কিন্তু দেই 30,000 টকাত ভাবি চোৱাচোন গোটেই ইণ্ডিয়া ফুৰিবলৈ পাম আমি তাকো হেলিকপ্টাৰত ओह बैठिए बैठिए आप लोग बैठिए असना हमारा ना टिंकू बेटा का बर्थडे है तो इसलिए ना आप लोग को बुलाया ये ना हमारा बिमल भाई है बहुत अच्छा भाई है मैंने ना बिमल भाई को फोन करके बोला कि मेहमान को लेके आओ बहुत अच्छा एक ब्रदर सिस्टर आया है बहुत अच्छा तो मैंने बोला मैंने ब्लेसिंग आशीर्वाद देने के लिए आइए आइए बोला बैठे हाँ So sweet. Assamese people are really sweet. Oh, yes, really. Yes, they are so sweet. ঐ ললিতা তুমি এটা কাম কৰা আমাৰ যে গাহৰি মাংস যে পুৰা যে আছিলে যে টিংকু ভাগৰ যে আমি যে থৈ দিছিলো ৰাতিকৈ খাব বুলি সেইখিনিকৈ লৈ আনাকে যোৱা আৰু লগত সেই চুলাই বটল এটা আছিলে নহয় মোৰ সেইখিনি লৈ আনা 30,000 কাৰণে কৰিবই লাগিব অ' দাদা ঠিকে কৈছে মুঠতে আপোনালোকে যেনে তেনে মোৰ চাকৰিটো বচাওক আৰু দেই আনিছো यहाँ में तो वेदर बहुत अच्छा है हमारे वहाँ तो बहुत हॉट है बहुत और हम लोग कैलिफोर्निया से हैं ना बहुत हॉट है बट यहाँ पे तो अच्छा लग रहा है इतुक सुलाई नुखुवाले হ'ব এইটো আগৰ পৰা খাই আছে হপাই लीजिए wow give me Oh it's very tasty What is this Oh sure it's sure and juice Assamese juice स्वाद ये इतना अच्छा है खाने के लिए स्वाद और जूस खाने का मजा ही कुछ अलग है वाओ हाँ सच में ये असमीज पीपल ना बहुत अच्छा है दिल के बहुत साफ होते हैं ঐ বিমল এইকেইটা এটা শুই থাকিলে যে নাই একো নহয় আপুনি চিন্তা নকৰিব মই একেটাক যেনে তেনে দাঙি মেলি হেলিকপ্টাৰত থৈ আহিমগৈ তেল ভৰাব মানুহ আহিলেই অ' ভাইটি মই যে তোমালোকক যে অহা সপ্তাহত উঠাম দেই আজি মই যেনে তেনে একেটা কিবা এটা যোগাৰ কৰি থৈ আহোঁগৈ মোৰ ফোন নাম্বাৰটো তোমাক দি থৈ যাম তোমাৰ দেউতাৰ ফোন নাম্বাৰো মই লৈ যাম অহা সপ্তাহত মই আহি মেলি তোমালোকক ঘৰৰ পৰা লৈ যাম হ'ব ঠিক আছে তেনেহ'লে অ' থেংক ইউ দেই দাদা বাইদেউ আপোনালোকে মোৰ চাকৰিটো বচালে আৰু আপোনালোকক মই কেনেকৈ ধন্যবাদ জনাওঁ মই নিজে নাজানো তথাপিও আকৌ এবাৰ কৈছোঁ থেংক ইউ ৰাইসকল আজি আলহীকেইটা কেনেকুৱা লাগিল পিছে কথা এটা নহয় এয়া চাওক 89.4% মানুহে মোক ছাবস্ক্ৰাইবে কৰা নাই কেৱল 10.6% মানুহে ছাবস্ক্ৰাইব কৰিছে বাকী 89.4% মানুহে মোক ছাবস্ক্ৰাইব কৰি দিব দেই পিছে আৰু এটা কথা মোৰ ভিডিঅ'বোৰ আপোনালোকে যদি কাটি যদি চাই গোটেইবোৰ বুজিয়ে নাপাব মাজত বহুত ইণ্টাৰেষ্টিং কথা আছে নহয় সেইকাৰণে প্ৰথমৰ পৰা শেষলৈ চাব তেতিয়াহে আপোনালোকৰ মজাটো আহিব আজিৰ কাৰণে ইমানে দেই ধন্যবাদ